বহুত ধুনীয়া ডান্স কৰিছে আজি কালি আপোনালোকৰ খবৰ নিশ্চয় ভালৰ বিয়াৰ মাজত হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল চয়নিকা স্মৃতি মাইনা আৰু আজি হৈছে আমাৰ ছেকেণ্ড ডে প্ৰেক্টিছ এয়া আমি এয়া ফিল্ডলৈ আহিলোঁ হেল্ল' কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভালৰ বিয়াৰ মাজত আৰু প্লিজ আকোৱালি ল'ব আৰু সেয়াই অলপ আৰু প্লিজ তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে গাইছ এতিয়া হৈ আছে আমাৰ ঢুলীয়াবিলাকৰ প্ৰেক্টিছ চ' লাইন পাতি আছে এইবিলাক চ' চাই থাকোঁ ভিডিঅ'টো শেষলৈকে আৰু বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে সঁচাকৈ এটা অসমৰ কাৰণে বহুত ভাল লগা দিন আৰু মোৰ কাৰণেতো খুবেই ভাল লগা দিন বহুত ভাল লাগিছে আৰু ইয়াত অহা প্ৰত্যেকটো এটা এটা স্মৃতি মনত ৰহি যাব আৰু বহুত বেছি ভাল লাগিছে আৰু ভাষাৰে বুজাব নোৱাৰোঁ বহুত বেছিয়ে ভাল লাগিছে ইয়াত আহি চব দূৰৰ লগৰীয়াবিলাকক লগ পাইছোঁ বহুত বেছিয়ে ভাল লাগিছে আৰু বুজাব নোৱাৰোঁ আৰু এয়া আমাৰ দৰঙৰ লাইনখিনি এয়া আমাৰ দৰঙৰ জীয়ৰী ৰিহাৰ্চেলৰ মাজতে বহিব দিছে ইয়াতে এনেকৈ ৰেষ্ট লৈছোঁ আৰু কালি সকলোৱে এটা ট্ৰায়েল এটা কিবা কাৰণত অহাকালি নহয় পৰহিও হ'ব পাৰে কিন্তু অহাকালি সকলোৱে নিজৰ ড্ৰেছত আমাৰ দুযোৰ কাপোৰ অনা হৈছেনে নাই হোৱা আছেনে নাই কিন্তু এযোৰ কাপোৰ ব্যৱহাৰ কৰিলেতো আকৌ একেযোৰ কাপোৰ দুবাৰ পিন্ধিব পাৰিবনে নাই পাৰিনে নাই দুবাৰ মই নাজানো হা পাৰিব তো ইহঁতে কৈ আছে নোৱাৰি বুলি পাৰিম কৈছে পাৰাবিলাকে হাত দাঙক ঠিক আছে হ'ব পাৰিব না পাৰিব ছাৰ কোনো অসুবিধাটো নাই অলপ হোটেলত গৈ ইষ্ট্ৰি মাৰিব লাগিব ঠিক আছে হ'ব অহাকালিতো ড্ৰেছত আহিব লাগিব তো অহাকালি আমি সকলোৱে ড্ৰেছত আহিম আৰু পৰহিও আমি ড্ৰেছত আহিম কালি ফুল ড্ৰেছত আমি আহিম অহাকালি আমি অকণমান দেৰিকৈ আহিম হোটেলত আমি ব্ৰেকফাষ্ট খাই আমি অহাকালি ঠিক অহাকালি নহয় মই পৰহিৰ কথা কৈছোঁ চৰি 14 তাৰিখে আমি ব্ৰেকফাষ্ট খাই অকণমান দেৰি কৰি 11:30-12 বজাত আহিম যাতে আমাৰ এনাৰ্জিটো একদম প্ৰধানমন্ত্ৰীৰ সন্মুখত আৰু বিশ্বই যেতিয়া আমাক চাই থাকিব আমি যাতে সুন্দৰ প্ৰদৰ্শন কৰিব পাৰোঁ দুটা তিনিটা কথা এটা হ'ল প্ৰধানমন্ত্ৰী 14 তাৰিখে আহিব এতিয়া আমি গৈ আছোঁ ডিনাৰ কৰিবলৈ আৰু ডিনাৰ কৰি হোটেল যাম আমাৰ হোটেল হয় ৰুদ্ৰাছ চ' আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকিব স্কিপ নকৰাকৈ বাই বাই আৰু আজি হৈছে আমাৰ থাৰ্ড ডে আজি মেইন ৰেকৰ্ডটো হ'ব আৰু এতিয়া আমাৰ ইতিমধ্যে হৈ গ'ল আমাৰ ৰেকৰ্ডটো আৰু এতিয়া ল'ৰাবিলাকৰ প্ৰেক্টিছ হ'ব চ' আমি ইয়াতে বহিছোঁ অলপ ভাগৰ জীয়াইছোঁ চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু
ধুনীয়া ডান্স কৰিছে আজি কালি আকৌ নাচিব আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু ছাবস্ক্ৰাইব কৰিব যিমান পাৰে ছাবস্ক্ৰাইব কৰক আপোনালোকে জাষ্ট বনাইছে সোনকালে 1K কৰি দিয়ক সকলোৰে কষ্টৰ অপেক্ষাত আজি এই দিনটো আহিল আজি হৈছে 14 এপ্ৰিল আজি হৈছে আমাৰ মেইন প্ৰগ্ৰেমটো চ' ভিডিঅ'টো চাব শেষলৈকে আৰু এটা কথাই কৈ দিম যে আজি ভিডিঅ' বনাব নোৱাৰিম কাৰণ আজি মোবাইল এলাউ নাই চ' আপোনালোকক যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱাবলৈ চেষ্টা কৰিম আৰু বেলেগৰ পৰা ক্লিপ অলপ লৈ আপোনালোককো দেখুৱাম নিজে কৰিব নোৱাৰিলেও বেলেগৰ পৰা লৈ দেখুৱাম চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব মৰম দিব আৰু তেতিয়া আগুৱাই যাব পাৰোঁ
আমি যাবলৈ ওলালোঁ হয়, কিন্তু আমাৰ দৰঙৰ যুঁজ এতিয়াও শেষ হোৱা নাই। চাওকচোন, আপোনালোকে নিজে চকুৰে চাই লওক। ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিব, এটা কমেণ্ট কৰি দিব। কোনটো পাৰ্ট বেছি ভাল লাগিছে আপোনালোকে কমেণ্টত কমেণ্ট কৰি জনাব। আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিছে সেইসকলক থেংক ইউ ছ' মাছ। আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে সেইসকলে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো বজাই দিব, যাতে মই যেতিয়াই ভিডিঅ' দিওঁ আপোনালোকে ন'টিফিকেশ্যনটো পাই যায়। আজিলৈ বাই বাই গাইজ, লাভ ইউ অল।